বৰ্তমান নন্দিতা শইকীয়া আৰু ৰিণ্টু শৰ্মাৰ ঘটনাটোৱে চৰ্চিত সমগ্ৰ অসমত। এফালে নন্দিতা শইকীয়াৰ আত্মাৰ চিৰশান্তিৰ বাবে আদ্য শ্ৰাদ্ধ সকলোবোৰ সুকলমে হৈ গ'ল আৰু আনফালে ৰিণ্টু শৰ্মা আছে জেলত। জেলত থাকি ৰিণ্টু শৰ্মাই নিজকে মানসিক ৰোগী হিচাপে প্ৰতিপন্ন কৰাৰ অশেষ চেষ্টা চলাই আছে বুলি এটা নিউজ ভাইৰেল হৈ পৰিছে আৰু এই কথা ময়ো আপোনালোকক জনাইছিলোঁ। এই ক্ষেত্ৰত ৰিণ্টু শৰ্মাক সহায় কৰিছে একাংশ প্ৰভাৱশালী শক্তিৰ লগতে ৰিণ্টু শৰ্মাৰ পৰিয়ালবৰ্গই। কিন্তু আচলতে বন্ধু বান্ধৱীসকল কথাটো কিমান দূৰ সত্য? কিন্তু আপোনালোকক মই এটা কথা স্পষ্ট কৰোঁ যে যেতিয়াৰ পৰা ৰিণ্টু শৰ্মাই জেইলত গৈছে তেতিয়াৰ পৰা কিন্তু ৰিণ্টু শৰ্মাৰ এখনো প্ৰতিচ্ছবি কোনেও ল'ব পৰা নাই। ৰিণ্টু শৰ্মাক জেইলৰ ভিতৰত কেনেকৈ ৰখা হৈছে সেয়াও কোনেও নেজানে। সঁচাকৈ ৰিণ্টু শৰ্মা নিজকে মানসিক ৰোগী হিচাপে প্ৰমাণ কৰিবৰ বাবে অশেষ চেষ্টা চলাই আছে নেকি? আমি জানো যে আইনে উচিত প্ৰমাণ নাপালে দোষীক কেতিয়াও শাস্তি দিব নোৱাৰে। কিন্তু ৰিণ্টু শৰ্মাক শাস্তি প্ৰদানৰ বাবে আন কোনো প্ৰমাণৰ আৱশ্যক বুলি আমি নাভাবোঁ। কাৰণ দিন দুপৰতে এজনী ছোৱালীক দাৰে ঘপে ঘপে হত্যা কৰাৰ পিছত আন আৰু কি প্ৰমাণ লাগে যে আইনে এতিয়ালৈকে ৰিণ্টু শৰ্মাৰ শাস্তি ঘোষণাই কৰিব পৰা নাই। বন্ধু বান্ধৱীসকল, মই ক'ব খোজা কথাকেইটা আপোনালোকে বুজি পাইছেনে? যদি মোৰ সৈতে একমত তেনেহ'লে নিশ্চয় আপোনালোকে কমেণ্ট কৰি জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। ৰিণ্টু শৰ্মাৰ বিৰুদ্ধে ইমানবোৰ প্ৰমাণ থাকোঁতেই কিয় ৰিণ্টু শৰ্মাৰ শাস্তি এতিয়াও ঘোষণা কৰিব পৰা নাই সেইটো সকলোৰে বাবে চিন্তাৰ বিষয়। সঁচাকৈ নন্দিতা শইকীয়াই ন্যায় পাবনে নে অভিনীলৰ দৰেই বছৰ বছৰ ধৰি এনেদৰে আইনৰ পিছত দৌৰি ফুৰিব লাগিব নন্দিতা শইকীয়াৰ পৰিয়ালবৰ্গই?